কাৰ্যক্ৰমক এটা ATM দৰে ব্যৱহাৰ কৰিছে। ATMৰ পৰা তেওঁলোকে পাথৰ লৈছে, বালি লৈছে, কয়লা লৈছে, মাটি ল'বলৈ বিচাৰে আৰু পইচা লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ, মদৰ দোকান খোলা আমি দেখা পাইছো। এতিয়া বিজেপি দলৰ মাজত ভয়, আৰু এই ভয়ত তেওঁলোকে কি কৰিছে যে য'তে পাইছে এতিয়া মাটি দখল কৰিবলৈ চেষ্টা কৰিছে। গম পাই গৈছে যে অহা বছৰ পিছত তেওঁলোকৰ ক্ষমতা নাইকিয়া হৈ যাব। সেইকাৰণে যেতিয়ালৈকে ক্ষমতা আছে তেওঁলোকে কাৰ্যক্ৰমক এটা ATM দৰে ব্যৱহাৰ কৰিছে। এই ATMৰ পৰা তেওঁলোকে পাথৰ লৈছে, বালি লৈছে, কয়লা লৈছে, মাটি ল'বলৈ বিচাৰে আৰু পইচা লৈছে। আৰু সেইকাৰণে উন্নয়ন মাত্ৰ তেওঁলোকৰ যিসকল চৰকাৰৰ গাদীত বহি আছে, উন্নয়ন মাত্ৰ তেওঁলোকৰ যিসকলে কাউন্সিলৰ নেতৃত্ব লৈ আছে। সেইকাৰণে কোনোবা কাজিৰঙাত 5 ষ্টাৰ ৰিজৰ্ট বনাইছে আৰু কোনোবা ডিফুত ইটালিয়ান বিলা বনাইছে। আজি যিদৰে দিছপুৰত মামা আৰু মামীয়ে চবতে প্ৰত্যেক জিলাত মাটি দখল কৰিছে, একেৰাহে ডিফুত কাৰ্যক্ৰমত আপোনালোকৰ সৰু মামা সৰু মামী চাৰিওফালে আজি তেওঁলোকে মাটি দখল। মোক মনত পৰে মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী, 15 বছৰ মুখ্যমন্ত্ৰী হলেও ক'তো 5 ষ্টাৰ ৰিজৰ্ট তেওঁলোকে বনোৱা নাছিল, ক'ৰবাত 5 ষ্টাৰ ঘৰ বনোৱা নাছিল, ক'ৰবাত বাগান মাত্ৰ এটা ব্যৱসায়। এতিয়া দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড চলি আছে আৰু কাৰ্যক্ৰমৰ ভিতৰত তুলিহাম ৰংহাম প্ৰাইভেট লিমিটেড চলি আছে। আমি দেখিছো যে আজি বিজেপি চৰকাৰ মন্ত্ৰী আজি চৰকাৰী আঁচনিৰ ভিতৰত নিজৰ পৰিবাৰৰ নাম সোমাই দিছে। আৰু ইয়াতো আমি দেখা পাইছো যে আজি যিমানবোৰ চৰকাৰী ঠিকা আহিছে প্ৰত্যেকৰ ক'ৰবাত ভাই, ক'ৰবাত ল'ৰা, ক'ৰবাত পৰিবাৰ, এয়া হৈছে ইয়াত এটা ফেমিলি এণ্টাৰপ্ৰাইজ চলি আছে। এটা বিশেষ পৰিয়ালৰ আজি এটা কোম্পানী ৰুল চলি আছে। সেইকাৰণে আজি নৱপ্ৰজন্ম ক'ত যাব? আজি গাঁৱৰ দোকানীবোৰ ক'ত যাব? আজি চৰকাৰী কৰ্মচাৰীবোৰ ক'ত যাব? সৰু সৰু ঠিকাদাৰবোৰ ক'ত যাব? আজি ক'তো তেওঁলোকে কাম কৰিবলৈ এটা সুযোগ পোৱা নাই। হতাশ হৈ গৈছে। নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা, আৰ্থিক সমস্যা এটা ডাঙৰ সমস্যা। আজি সেইকাৰণে হতাশ হৈ গাঁৱৰ যুৱকখিনি এতিয়া ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে। আজি উপায়হীন। আজি আমি কি দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হৈছে আৰু মদৰ দোকান খুলিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ, মদৰ দোকান খোলা আমি দেখা পাইছো। যেতিয়া চাৰিওফালে মদ, যদিও চাৰিওফালে ড্ৰাগছৰ চিণ্ডিকেট, তেতিয়া নিশ্চয় অপৰাধ বৃদ্ধি হ'ব, তেতিয়া নিশ্চয় অপৰাধৰ সংখ্যা বৃদ্ধি হ'ব। আৰু সেয়া হৈছে আজি তাৰিখত বৰ্তমান অসমৰ পৰিস্থিতি। গুৱাহাটীৰ ভিতৰত বয়োজ্যেষ্ঠসকল আজি অকলে ঘৰত থাকিব পৰা নাই। কোনদিনা তেওঁলোকৰ ঘৰত চুৰ সোমাই যায়, গোটেই তেওঁলোকৰ পইচা লুটি গুচি যায়, আজি কোনোৱে ক'ব নোৱাৰে। একেৰাহে এই অঞ্চলত আজি সৰু কম বছৰৰ জীয়ৰীৰ ওপৰত কেতিয়া কোনোবাই আমাৰ অপৰাধীসকলে দৰ্শন কৰে, অত্যাচাৰ কৰে, কোনো আমি ক'ব পৰা নাই। এয়া হৈছে তেওঁলোকৰ উন্নয়নৰ মডেল।
যে আজি নিবনুৱা যুৱকখিনি হতাশ হৈ মদ খাবলৈ আৰম্ভ কৰিছে, ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। চাকৰি পোৱাতকৈ কোনোবা কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, বিলৰ চিণ্ডিকেটত সোমাবলৈ বাধ্য হৈছে। সেইকাৰণে আমাক অসমৰ মানুহক এটা বিকল্প দেখাব লাগিব। অসমৰ আমাৰ শিক্ষা ক্ষেত্ৰত আৰু উন্নয়নমূলক কামখিনি কৰিব লাগিব। ডাঙৰ ঠিকাদাৰক এৰি আমাৰ গাঁৱৰ চহৰৰ ভিতৰত সৰু দোকানী, সৰু ব্যৱসায়ীসকলক আমি সহায় কৰিব লাগিব। আৰু সেইকাৰণে এটা নতুন চিন্তাৰে আমি ৰাইজৰ মাজত আগবাঢ়ি গৈছো। এটা নতুন সপোন লৈ, এটা নতুন কংগ্ৰেছৰ সৃষ্টি ধাৰণা লৈ আমি আগবাঢ়ি গৈছো। আৰু এই ক্ষেত্ৰত আমাক এতিয়া লাগিব ৰাইজৰ সহায়, আমাক এতিয়া লাগিব ৰাইজৰ পৰামৰ্শ, আমাক এতিয়া লাগিব ৰাইজৰ আশীৰ্বাদ।